আজি আলহী এজনে পাপৰি চাট লৈ আহিছিলে মিন্টুৱে বোলে মই আজি তোমাক ডেকোৰেট কৰি খুৱাম বোলো হয় নেকি ঠিক আছে কৰাচোন বাৰু এই ডেকোৰেট কৰি আছে একদম পুৰা সব দি দিছে মেইন বস্তুতে দিবলৈ পাহৰিলে তথাপি বৰ ধুনীয়াকৈ বনাইছে খালো অলপমান কিন্তু বৰ এটা ভাল নাপাওঁ কাৰণে এনেকৈ অলপমান জাষ্ট টেষ্ট কৰিলোঁ পিছে লুকটো কিবা বেলেগহে হৈ গ'লগৈ তথাপি বৰ ধুনীয়াকৈ সজালে বাৰু ৰাতিপুৱা শুই উঠি খিৰিকীখন খুলি দেখোঁ বাহিৰত বৰষুণ দি আছে আজি বা অফিচলৈ কেনেকৈ যাম চিন্তা হ'ল মনতে তাৰপিছত ভাবিলোঁ যাবতো লাগিবই উপায়টো নাই যাম কিবাকৈ এওঁক আকৌ চুমিয়ে বেলেগ এটা অফিচলৈ যাওঁতে মোক উপহাৰ দি থৈ গৈছিল বৰ মৰমৰ উপহাৰ সদায় মাথাটো হিলাব নিদিয়ে আজি লাঞ্চত খালোঁ পুৰি আৰু বুটৰ দালি তাৰপাছত খালোঁ একাপ কফি আৰু তাৰপাছত ঘৰলৈ আহি অ'পেন কৰিলোঁ এটা পাৰ্চেলটোত আছিল এটা জিন্স পাৰ্চেল কিনি মই এদিন একদম দুখীয়া হৈ যাম আৰু আজিলৈ এনেদৰে এৰিছোঁ আকৌ লগ